হাই গাইজ, কি খবৰ? আশা কৰোঁ ভালে আছে। হাতী ব্লগলৈ মোৰ পুনৰ এটি অন্য এটা ভিডিঅ'লৈ নমস্কাৰ জনালোঁ। আজি আমি আগবাঢ়িব ওলাইছোঁ যে আমাৰ ওচৰতে এখন পলু ফাৰ্ম আছে। পলু ফাৰ্মখন আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, কিয়নো পলু ফাৰ্মখনৰ বহুত ধুনীয়া ধুনীয়া প্লেচ আছে। আমাৰ চাৰিও চাইডে মোৰ বেকগ্ৰাউণ্ডত দেখিব পাৰে আপোনালোকে। আৰু ইয়াতে বহুত আমাৰ ইউটিউবাৰসকলে আহি ভিডিঅ'বিলাক বনায় আৰু ভিডিঅ'বিলাক চাইও ভাল লাগে। আৰু এইখিনি ইমান ধুনীয়া জেগা আপোনালোকে চাব পাৰে। ধুনীয়া লাগিছে এই জেগাটো, আপোনাক মই দেখাই যাম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব পাৰে আপোনালোকৰ আছে এইবিলাক পলুৰ গছ হয়। পলুৰ যিটো পাতটো খায় এইবিলাক গছবিলাক আমি দেখাইছোঁ। আৰু আগলৈ আৰু আছে, ইয়াত চাওক গোটেইটো মই দেখাই দি আছোঁ, চাব পাৰে বহুত আছে। আৰু ইমান এটা দূৰলৈকে একদম মানে বহুত জেগা, কমেও এইখিনিত 7-8 বিঘামান মাটি আৱৰি আছে জেগাটো। আৰু ইমান ধুনীয়া লাগে এইখিনি ঠাইত আহি। বিশেষকৈ আবেলি আহিলে আমাৰ মনবিলাক যদি বেয়া লাগি থাকে, আমি যদি জেগাত আহোঁ, মনটো বহুত শান্তি লাগে আৰু কোনো হাই হুলস্থুল নাই। ইমান ধুনীয়া পৰিৱেশ আৰু কিয়নো ইমান ভাল লাগে মানে ক'বলৈ বাকী নাই। আৰু নেক্সট আমাৰ কাষতে এখন কলং আছে, কাষতে আছে কলংখন। এতিয়া বৰ্তমান পিতে আৱৰা হৈ আছে গোটেই কলংখন। এতিয়া মই দেখাবলৈ গৈ আছোঁ, আপোনালোকে চাওক। এইবিলাক পলু ফাৰ্মৰ গছ হয়। আৰু মই ভিডিঅ'টো বনাম বুলি ভাবি আছিলোঁ, আৰু আজি অলৰেডি মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে চাব পাৰে পলুবিলাক ইয়াতে লগাই দিয়া হয়। ইয়াতে লগাই দিয়ে, ইয়াৰ পৰা বাগৰি ধৰি লওক আমাৰ যি গছৰ পাতবিলাক তাতে খায়। আৰু ইমানটো আমিতো গম নাপাওঁ, তেওঁ আমি মানে দেখাইছোঁ ইয়াতে এনেকৈ কৰি এৰি দিয়ে। ইয়াতে ইয়াৰ পৰা ধৰি লওক ডালে ডালে গুচি যায় এইবিলাক, আপোনালোকে চাওক। বহুত দূৰলৈ আছে, আগলৈ মই আপোনালোকক দেখাইছোঁ। আৰু আমাৰ ইয়াতে অফিচটো ইয়াতে আছিলে প্ৰথম। অফিচটো বৰ্তমান এইটো অফিচ বন্ধ হৈ গ'ল, নতুন বনালে। আগত আছে, মই দেখাবলৈ চেষ্টা কৰিম। চাওক বহুত আছে। এতিয়া আমি আহি আছোঁ পলু ফাৰ্মৰ পৰা অকণমান আগলৈ আহিলোঁ। মাথাউৰি যি চুইচ গেট বুলি কওঁ আমি, আমাৰ মাছখোৱাৰ পৰা বেছি দূৰ নহয়, অলপ। এতিয়া আমি আপোনালোকক দেখাম, পানী পূৰা মাৰি আছে, আপোনালোকে শব্দ শুনিব পাৰে। এয়া চাওক আগলৈ দেখিছে 3খন গেট আছে। আপোনালোকক মই দেখাই গৈ আছোঁ, চাওক। বহুত পানী মাৰি আছে বৰ্তমান, অলপ মামৰে খাইছে। আৰু বহুত দিন হ'ল এই গেট, এতিয়া বৰ্তমান এখন খোলা যায়। আৰু পানীৰ পৰিমাণটো বাঢ়িলে এতিয়া মানে গেটৰ ফাঁকেদি পানী বহুত স্পীড মাৰে। এতিয়া যিহেতু এইবাৰ কম হ'লে বহুত মাৰি আছে পানী, আপোনালোকে চাওক তলত। মই দেখাবলৈ চেষ্টা কৰিছোঁ, চাওক পানী বহুত মাৰি আছে। আৰু ইয়াতো মাছো বহুত, ইয়াত জাল পতাই হৈ আছে, মাছ বহুত পায়। আৰু চাৰি চাইডটো ভালে লাগে, এইখিনি জেগাটো আহি ভাল লাগে। দেখিছা চাওক, চিপজাল মাৰিবলৈ এতিয়া বৰ্তমান মানুহ নাই, বৰ্তমান ঘৰত গৈছে বোলে ভাত পানী খাবলৈ। আহিব, আমাৰ ঘৰৰ ওচৰৰ পৰা মানে ওচৰে আৰু বেছি দূৰত নহয়। আৰু চাওক তলটো মই দেখাইছোঁ, পানীটো গৈ আছে। বৰ্তমান মই যি চুইচ গেট মই তলত পাইছোঁহি, আপোনালোকক দেখাই আছোঁ। পানী দেখিছে সোঁত কেনেকুৱা মাৰি আছে।
আৰু এয়া চাওক পানীটো এইপিনে গৈ আছে। এখন কপিলি বুলিয়ে ক'ব লাগিব বৰ্তমান। এখন কপিলিত পৰি আছে পানী। আৰু ইয়াতে মাজে জানুৱাৰী আহিলে জানুৱাৰীত খানা খোৱা যায়। 1 জানুৱাৰী হ'লে আমি ইয়াতে খানা চানা খাৰোঁ। খানা চানা খাই পিনে আমি ইয়াত এবাৰ বৰ্তমান লকডাউন আছিলে, আমি খাব নাপালোঁ। এবাৰ জেগাটো অলপ পৰিস্থিতি বেয়া হৈ আছে। এনেখিনি বহুত ধুনীয়া হয় জেগাটো। খানা চানা আমি ইয়াতে খাওঁ। লগৰবিলাক আহি আমি ইয়াতে এনজয় কৰোঁ। এতিয়া বৰ্তমান যি লকডাউন হৈ গ'ল, লকডাউনত কি ক'ম আৰু আপোনালোকেতো গম পায় সকলো। ইয়াতে মাছ চাছ মাৰে। জেগাটো বহুত ভাল লাগে, আপোনালোকে আহি চাব পাৰে।